সকলোকে নমস্কাৰ। এফালে যাবলৈ ওলাই আহিছিলোঁ, কিন্তু যিহেতু ডাৱৰীয়া বতৰ, ইমানেই ৰাস্তা পদূলিবিলাক বেয়া। এফালে ওলাই আহিছিলোঁ মানে যিহেতু কেডাৰৰ কাম কৰোঁ, আৰু আমাৰ সততে উন্নয়ন খণ্ডৰ ফালৰ পৰা নিৰ্দেশনামূলক কওক বা পৰামৰ্শমূলক বুলিয়েই কওক, বিভিন্ন কাম কাজৰ নিৰ্দেশনা আহি থাকে। সেয়েহে ফিল্ডত ঘূৰিব লগা হয় আৰু সেয়েহে ওলায়ো থাকোঁ। পিছে যিমানহে বৰষুণ দিছে, বৰষুণৰ ওপৰত বৰষুণ, এয়া মেখেলা কাপোৰ একেবাৰে গুচাই লৈ আহিছোঁ। মই মোবাইলটোলৈ চাবই পৰা নাই, ৰাস্তাটো বাচিবলগীয়া হৈছে। যিদৰে আমাৰ পৰম্পৰামূলকভাৱে কিছুমান ৰীতি নীতি কলা সংস্কৃতি আছে, পূৰ্বপুৰুষৰ পৰা চলি আহিছে, ঠিক তেনেধৰণে বাৰিষাৰ বতৰ আৰু গাঁৱলীয়া ৰাস্তা পদূলি বুলিলে এনেকুৱা ছবি এখনেই মনলৈ আহে। এইবিলাক আৰু এতিয়া নতুন ছবি নহয়, বছৰ বছৰ ধৰি মনত থকা দিনৰ পৰাই, যেতিয়াৰ পৰাই জ্ঞান আছে আৰু মনত আছে স্মৃতিশক্তি, সেইটোৱে মনত পৰে গাঁৱৰ ৰাস্তা পদূলি বুলিলে। এতিয়া বহুতো উন্নয়ন হৈছে বহু ঠাইত, তথাপিতো আমাৰ ইয়াত এতিয়াও অলপ বাকী আছে। এইখিনি কেতিয়া হয় আৰু বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ আৰু যিসকল দৈনিক মানে কৰ্মত নিয়োগ হৈ থকাসকল, যিসকল ওলাবলগীয়া হয়, তেখেতসকলৰ কাৰণে বেছি কষ্টকৰ। দেখিছেনে কিমান বেয়া হৈ আছে। চহৰত থকাসকলে প্ৰাকৃতিক বানপানী দেখিছে বা কৃত্ৰিম বানপানী দেখিছে, যি বৰষুণৰ বাবে হয়, কিন্তু আমাৰ গাঁৱৰ ৰাস্তা পথবোৰ সততে এনেকুৱাই আৰু কি ক'ম আপোনালোকক।